Hello everyone, welcome to BB Fitness. আজি মোৰ আছে চেষ্ট ৱৰ্কআউট। মই কেনেকৈ চেষ্ট এক্সাৰচাইজ কৰোঁ এইটো দেখুওৱা হৈছে। চ' বেছি দেৰি নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ নাম্বাৰ 1 এক্সাৰচাইজটো হ'ল ফ্লেট বেঞ্চ প্ৰেছ। এইটো মই 5টা ছেট মাৰিছোঁ। এইটো মোৰ লাষ্ট ছেট, 5 নম্বৰ ছেট। চ' ভিডিঅ'টো মই লাষ্টলৈকে চাব। চ' লাষ্ট টাইমত মই বডিটো দেখুৱাইছোঁ। চ' মোৰ কম্পিটিশ্যনলৈ বেছি দিন নাই, ট্ৰান্সফৰ্মেশ্যন চলি আছে। চ' আই হোপ ভিডিঅ'টো চাই ভাল পাব। এইটো মোৰ 2 নম্বৰ এক্সাৰচাইজ, ইনক্লাইন বেঞ্চ প্ৰেছ। চ' এইটো আপাৰ চেষ্টৰ কাৰণে হয়। চ' এইটো মোৰ লাষ্ট ছেট, 4টা ছেট মাৰিছোঁ। চ' মই এইখিনিতে এটা কথা কৈ দিওঁ, মানে জিমত বহুত দেখা পাওঁ মই, মানে যিকোনো এটা এক্সাৰচাইজ 3টা ছেট মাৰে, 3টা ছেটৰ ওপৰত নামাৰে। এনেকুৱা ক'তো লেখা নাই যে 3টা ছেটে মাৰিব লাগিব। যেতিয়ালৈকে মাচলটো হিট নহয় তেতিয়ালৈকে মাৰিব পাৰে, 4টা 5টা 6টা 7টা। মইতো কেতিয়াবা 7টালৈকে ছেট মাৰোঁ। চ' এইটো নিজৰ লগত কথা। চ' কিছুমানে দেখা পাওঁ 3টা ছেট মাৰে, তাৰ ওপৰত নামাৰে আৰু। যেতিয়ালৈকে মাচলটো হিট নহয় তেতিয়ালৈকে এক্সাৰচাইজ কৰিব লাগে। এইটো মোৰ 3 নম্বৰ এক্সাৰচাইজ, এইটো মোৰ লাষ্ট ছেট, এইটো 5 নম্বৰ ছেট। এইটো ডিক্লাইন বেঞ্চ প্ৰেছ। এইটো লোৱাৰ চেষ্টৰ কাৰণে হয়। এইটো হেভি মাৰিছোঁ। এইটো 4 নম্বৰ এক্সাৰচাইজ, এইটো বাটাৰফ্লাই বেক ডেক ফ্লাই বুলি কয়। চ' এইটো বেছি হেভি লোৱা নাই, এইটো মিডিয়াম ৱেইট লৈছোঁ। এইটো আইচলেশ্যন মুভমেণ্ট। এইটো বেছি হেভি মাৰিব নালাগে, এইটো মিডিয়াম ৱেইট মাৰিলেই হ'ল। এইটো অলপ ৰেপিটেশ্যনটো বেছি হ'ব, মোটামুটি 20টামান মাৰিছোঁ। এইটো 3টা ছেট মাৰিছোঁ, বেছি মাৰা নাই। ফাইনেলি লাষ্ট এক্সাৰচাইজ, এইটো মেচিঙত পুছ কৰিছোঁ। এইটো চেষ্টৰ কাৰণে হয়, এইটো অভাৰঅল চেষ্ট। চ' এইটো লাষ্ট এক্সাৰচাইজ, এইটো 4 নম্বৰ ছেট। লাষ্ট টাইমত এনেই অলপ পজিং কৰি দিছোঁ। চ' কম্পিটিশ্যনলৈকে বেছি দিন নাই, চ' পজিংটো কৰিব লাগে। চ' বডিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো ভাল পালে লাইক মাৰি দিব এটা, আৰু যদি বেয়া লাগিছে ডিছলাইক মাৰি দিব। থেংক ইউ।